ৰাজবংশী জনগোষ্ঠীয়ে আমি BPF দলক পূৰ্ণ সমৰ্থন আগবঢ়াম আৰু আমি কোচ ৰাজবংশী চেল হিচাপে BPF দলৰ হৈ যিখিনি আমি কাম কৰিব লাগে এইখিনি আমি সক্ৰিয়ভাৱে কাম কৰিছোঁ। তাৰ কাৰণ এটাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে বিগত দিনবোৰতো আমাক বহুত সহায় কৰিছে। আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক উন্নয়নমূলক বহুত দিশা পৰামৰ্শ আগবঢ়াইছে। শৈক্ষিক, অৰ্থনৈতিক আৰু ৰাজনৈতিকভাৱেও তেখেতে আমাক বহুত সহায় কৰিছে বিগত দিনবোৰত। গতিকে অনাগত দিনবোৰতো তেখেতে আমাক কৰিব বুলি আমি ভৰসাবাদী, তেখেতৰ ওপৰত আমি আশাবাদী। কাৰণ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এজন ৰাজনীতিবিদ যিজনে BTCত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীসকলকো বিভিন্ন দিশত উপকাৰ কৰি আহে। আৰু আমি ইতিমধ্যে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যিসকল মানুহ BTCত বসবাস কৰে তেওঁলোকক আমি এটাই অনুৰোধ জনাম যে আমাৰ যি বৰ্তমানৰ BTRৰ UPPL চৰকাৰ, UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ কোচ ৰাজবংশীসকলক আৰু চকুৰে চাই আজি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী ৰাজনৈতিকভাৱে যিটো আমাক পংগু কৰিছে, সেই পংগু কৰা প্ৰথম ব্যক্তিগৰাকী হৈছে প্ৰমোদ বড়ো ডাঙৰীয়া। আপোনালোকক আমি স্পষ্টভাৱে আজি আমাৰ BTCবাসী কোচ ৰাজবংশী ৰাইজক ক'ম যে যেতিয়াই কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ কাৰণে এটা ভাল মেছেজ আহিছিলে, প্ৰমোদ বড়ো ডাঙৰীয়াই সদায় বিৰোধিতা কৰিছিলে। প্ৰমোদ বড়ো ডাঙৰীয়া এপছুৰ সভাপতি আছিলে, তেতিয়া কোচ ৰাজবংশী জনগোষ্ঠীসকলৰ বিৰোধিতা কৰিছে। বৰ্তমান তেখেত BTRৰ চিফ, তেখেতে বৰ্তমানো আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ আক্ৰাসুৰ যি আন্দোলন, বহুত দীৰ্ঘদিনীয়া আন্দোলন, সেই আন্দোলনক মহিমূৰ কৰাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াই কৈছিল যে কোচ ৰাজবংশীসকলে জনজাতিকৰণৰ আন্দোলন পৰিত্যাগ কৰক। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ চেণ্টিমেণ্টত, আমাৰ আৱেগক আঘাত হানিছে। সেইকাৰণে আমি কোচ ৰাজবংশীসকলে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি UPPL চৰকাৰ আছে, আমি চেলেঞ্জ দিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়াক, আমি চেলেঞ্জ কৰিছোঁ প্ৰমোদ বড়ো ডাঙৰীয়া আজিৰ ডেটত কোচ ৰাজবংশী জনগোষ্ঠীক লৈ কোনো মন্তব্য আগবঢ়াব নোৱাৰে।